তো গাইছ মানে বাইক মানে গোটেই খুলি দিলোঁ অল স্পাৰ্ট আৰু ইফালে হৈছে টেংকিও খুলি দিলোঁ তো হেই গাইছ ৱেলকাম টু মাই চেনেল গৰম খিচৰিত আপোনালোকক আকৌ এবাৰ স্বাগতম তো আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' আজি টেকনিকেল ভিডিঅ' অলপ মেকানিকেল ভিডিঅ' তো এইটো দেখা পাইছেনে কি বস্তু এইটো হ'ল কাৰ্বুৰেটৰ মানে বাইকৰ কাৰ্বুৰেটৰ আৰু মোৰ বাইকখন আজি মানে পূৰা খুলি দিলোঁ আৰু যি কৰিব পাৰোঁ কৰিব চেষ্টা কৰিম মানে ইয়াৰ বিষয়ত অলপো জ্ঞান নাই 1% জ্ঞান নাই তথাপিও চেষ্টা কৰিম মানে অলপ মেকানিকেল কাম কিছুমান অলপ ইণ্টাৰেষ্ট লাগেতো তো চেষ্টা কৰিম মানে মোৰ বাইকখন মানে আজি বহুত প্ৰব্লেম দি আছে মানে টেংকিৰ ভিতৰত পানী সোমাইছিল এইটো বটলত আধা পানী আধা তেল হৈ আছে আৰু মানে গোটেইখিনি খুলি দিলোঁ আৰু টেংকিখন শুকাই দিছোঁ তাত এইটো হ'ল টেংকি শুকাই দিলোঁ মানে খুলি পেলাই পানী গোটেই ওলাই দিলোঁ আৰু এবাৰ মই বাইকখনৰ কাৰ্বুৰেটাৰ এইটো হ'ল মেইন বস্তু ইয়াতো পানী আছিল গতিকে ইয়াক খুলি দিলোঁ এবাৰ ফিটিং কৰিব পাৰোঁ নে নাপাৰোঁ নাজানো আৰু নাপাৰিলেতো টানি লৈ যাব লাগিব তো চেষ্টা কৰিম কিমান পাৰোঁ ইয়াক খুলিবলৈ তো চাই থাকক আজি মোৰ মেকানিকেল ভিডিঅ'ৰ সৈতে তো গাইছ প্ৰত্যেকটো মানে বাইকৰে এটাকৈ কাৰ্বুৰেটৰ থাকে আৰু মোৰ বাইকৰ যিহেতু আছে আৰু ইয়াকে চাফা কৰিব লাগে কাৰণ তেলটো ইয়াতে ষ্টক হয় যিহেতু ইয়াৰ পৰা ফিল্টাৰ হৈ যায় না তো ইয়াকে খোলোঁ তো ইয়াতে মানে মেইন ষ্টক তেলখিনি ইয়াতে আগত জমা হয় তাৰ পাছতহে ওপৰলৈ উঠি যায় গতিকে মই এইটো ষ্টক তেলৰ এইখিনি তলৰখিনি খুলি দিম তাৰপিছত যদি লেতেৰা আছে তাৰ পৰা উলিয়াই দিব পাৰিম মানে টেংকিত থকা যিখিনি লেতেৰা পাইপেদি আহিব লগা হয় এই তলৰ কাৰ্বুৰেটৰ তলৰ পাৰ্টটোত মানে জমা হৈ থাকে আৰু যাৰ ফলত তাতে মানে লেতেৰাবিলাক জমা হৈ থাকে আৰু তাৰ পাছতহে মানে সি ওপৰলৈ ঠেলি দিয়ে এইটো লৰি আছে কিন্তু মোৰ মাথাত এনেকৈ লৰে ক'ত যদি খ বুলি কয় মই খোৱে ক'ব লাগিব গতিকে এইবিলাক লাৰিব নাপাৰিম কাৰণ মই চলাই যাব লাগিব গাড়ী আকৌ যদি ষ্টাৰ্ট নহয় প্ৰব্লেম হৈ যাব তাৰপিছত বাটাৰফ্লাই ইয়াতে আছে বাটাৰফ্লাই ইয়াত খুলিম এবাৰ পানী আছে ভিতৰত আৰু গাড়ীখন মানে ষ্টাৰ্ট হওক নহওক যিয়ে নহওক কিয় কিন্তু চাফাটো মেইন বস্তু চাফা কৰিব ওলাইছোঁ যিহেতু ভাল কৰি তেল চেল ঢালি পেলাই চাফা কৰি ল'ম তাৰপিছতহে দেখা যাব আৰু কি হয় গাইছ তো আপোনালোকে চাই থাকক স্কিপ নকৰে দেই একদম মানে পূৰা ভাল হ'ব আৰু ভিডিঅ'টো ৱাও চিকা কৰি জ্বলিব লাগিছে দেই আগতকৈ আৰু গাইছ এইবাৰ খোলোঁ মানে এয়াৰ ফিল্টাৰ এটা মানে বহুত বিশেষ কাম আৰু বাইক এখনৰ বাবে বাইক মানে গাড়ী চাড়ী যিহৰ কাৰণে নহওক কিয় আৰু মানে হাৱাটো যদি ফিল্টাৰ হৈ নাযায় তেতিয়াহ'লে গাড়ীৰ চাউণ্ডো বেয়া হ'ব বা আৰু কিবা কিবি হ'ব পাৰে তো মই এয়াৰ ফিল্টাৰটো খুলিম তাকো চাফা কৰি দিম আৰু গাইছ এইটো হৈছে টেংকিৰ পৰা অহাত মানে নজেলটো মানে তেল অহা নজেলটো আৰু ইয়াতো পূৰা লেতেৰা জাম লাগি আছে মানে চাওক না কেনেকুৱা লেতেৰা একেবাৰে মানে মাটি নিচিনা হৈ গৈছে মানে বহুত দিন হৈ গ'ল নেকি মানে লেতেৰা আৰু জমা লাগিছে ক'ৰ পৰা বা আহিল গমেই নাপাওঁ আৰু গাইছ মানে মই কেতিয়াবা মানে মেকানিকৰ তাতে গ'লে মানে বাইক চাইক ঠিক কৰিব গ'লে মানে চাই থাকোঁ মানে কি কৰে তাৰ পৰা অলপ এক্সপিৰিয়েঞ্চ আহিছে নহা নহয় আৰু মই তাতে দেখা পাওঁ মানে সিহঁতেও যিদৰে আৰু এনেকুৱা কৰে চাফা তেল দি মোৰো মানে বেয়া তেল দি অলপ চাফা কৰি দিলোঁ আৰু মুঠতে গাইছ পূৰা ক্লিয়াৰ কৰিব চেষ্টা কৰি আছোঁ আৰু বাইকখন গোটেই খুলি দিছোঁ চাওক নাই পূৰা লেংটা লুংটো কৰি দিলোঁ আৰু বাকীখিনি চব তাতে শুকাই দিছোঁ ৰ'দত মানে আৰু এবাৰ ফিটিং কৰিব লাগিব আৰু টেংকিৰ মিটাৰ কাটাটো আমাৰ যিখিনি টেংকিত থাকে মানে মিটাৰৰ যি দেখায় তেল কিমান আছে নাছে এইটো হ'ল এইটো তো তেল যেতিয়া থাকে এই বস্তুটা লৰে যাৰ ফলত ইয়াতে এটা সেন্সাৰ আছে এই সেন্সাৰে তাৰ মিটাৰৰ কিমান আছে মানে তেল তাক দেখায় তো গাইছ কেতিয়াবা আপোনালোকে নামাতিব আৰু মোক মোৰখনো অলপ ঠিক কৰি দিচোন কিবা হৈছে বুলি মই সেইখিনি নাপাৰিম কি মানে নোৱাৰিম আৰু মানে নিজৰখন বেয়া হ'লেও ক'ব লগা নাই বেলেগৰখন কিবা হৈ গ'লে কি আৰু মান সন্মান আৰু গোটেই মানে ধোঁৱা হৈ যাব নহয় তো এইদৰে আৰু লাহে লাহে ফিটিং কৰোঁ আৰু কিমান দূৰ ছাকচেছ হ'ব পাৰোঁ চাওঁ আৰু গাইছ এবাৰ কাৰ্বুৰেটাৰ ফিটিং কৰিম তো গাইছ ইয়াতে আছিল কাৰ্বুৰেটৰ আৰু কাৰ্বুৰেটৰ খোলাৰ পিছতে মই ইয়াতে কাপোৰ দি থৈছিলোঁ যাতে লেতেৰা চেতেৰা সোমাই নাযায় আৰু ভিতৰত আৰু এয়া হৈ গ'ল কাৰ্বুৰেটৰ ফিটিং আৰু স্ক্ৰু ড্ৰাইভাৰ দি ৰিংবিলাক টাইট দি দিওঁ আৰু এয়া হ'ল চি ডি আই ফিটিং কৰি দিওঁ আৰু এইবাৰ হ'ল এক্সলেটৰ দি চালোঁ অলপ ঠিকে আছে লুজ আছে তো এইদৰে গাইছ এটা এটাকৈ মই টেংকি চেংকি যি আছে সকলো ফিটিং কৰি দি আছোঁ আৰু মানে ফিনিচিঙৰ লাইনত আহি গ'ল আৰু মেইন কথাটো হ'ল যে আত্মবিশ্বাসটো থাকিব লাগিব নিজৰ কনফিডেঞ্চ থাকিব লাগিব তেতিয়াহে কিছু এটা কাম মানে সম্পূৰ্ণ কৰা যাব আৰু এইদৰে মোৰ বাইকখনৰ সকলো মানে লগোৱা ফিটিং হৈ গ'ল আৰু এইবাৰ আহোঁ তেললৈ তেল মানে এইখিনিয়ে আছে তো এইখিনি দি পেলাই মই আগত টেষ্টিং কৰি চাব লাগিব আহে না নাহে তলত তেল তো মই এবাৰ মানে অন কৰি দিওঁ অন কৰাৰ পাছত ইয়াত তেল আহে না নাই য়েছ তেল আহি গ'ল
আৰু বিশ্বকৰ্মাৰ নামত দি দিওঁ আৰু কি আৰু গাইছ ফাইনেলি ছাকচেছ হৈ গ'লোঁ তো কাম হৈ গ'ল মোৰ আজি কাম আছিল কাৰ্বোৰেটৰ ক্লিন কৰা আৰু টেংকিত পানী যিহেতু সোমাইছিল পানী চাফা কৰা তো ছাকচেছ হৈ গ'ল তো নেক্সট মই আৰু বেলেগ ইঞ্জিন খোলাৰ ধান্দা মাৰিম তো এইবাৰতো ছাকচেছ হ'লোঁ নেক্সট টাইম তো ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কৰি দিব তো বাই বাই জয় আই অসম